গাইজ মোৰ লগত এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ। তাই যে মোক এনেকুৱা কৰিব মই ভবা নাছিলোঁ। ইমান দুখ পাইছোঁ কেলা মই। লাউৰা দুখটো কেলা মই বহুত পাইছোঁ, কেলা কাণতে বাজি থাকে। তো গাইজ ৱেলকাম টু মাই চেনেল মামু ভাই। চাগে কিন্তু মই এইটো কিন্তু তাইৰ পৰা কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ। গাইজ আপুনি যদি বিশ্বাস কৰা নাই নিজে চাই লওক। নহয় না বাইদেউ, এইটো মই নুবুজিলোঁ। আচলতে অৰ্গেজমৰ পাছত আপুনি এইটো হাঁহিটো মাৰি দিলে যে, কেছটো কি নুবুজিলোঁ। আচলতে নুবুজিমেই, আজিলৈকে পোৱা নাই যে। মানে পাছত এনেকে হাঁহি উঠে, আচ্ছা ঠিক আছে, মই নেহাই মোৰ কথা বুজি পালোঁ। কেলা মই এইজনীৰ কথা বুজি নাপালোঁ। মই খৰি কাটিবলৈ গৈছিলোঁ আৰু পগলা কুকুৰ এটাই লগ পাই মোক বস্ত্ৰহৰণ কৰি দিলে। উপায় নাপায় মই খৰিকে বস্ত্ৰ বনাই মই পিন্ধি আহিলোঁ। কি কৈছা বাল? জেচিবি নিচিনা পাগলা কুকুৰে কামুৰিটো মই এনেকা অৱস্থা কৰিছি। নিশ্চয় নিশ্চয় পাহাৰৰ পখিলাই হ'ব, কাৰণ তুমি পাহাৰত খুৰি ল'বা যাওঁতে তোমাৰ ক'বাতে পখিলাটো সোমাই থাকিল বুকুত। আপোনালোকৰ মাজৰে কোনোবা হলিউড বুলি লেভেলত অভিনয় কৰিম বুলি ভাবি আছে নেকি? আচলতে হলিউডত অভিনয় কৰিম বুলি ময়ো ভাবি আছো। কি গলি বাবাই তই হলিউডত চাকৰি করবি? ইয়েছ ককা, মই এবাৰ টনি ষ্টাৰ্কৰ লগত এভেঞ্জাৰত কাম কৰিম। বেলেগ চাল না মোৰ। বাবাই তুই একবার মুখখান চাইছা না? তো বান্দর হেন দেখা পায়। কেলা রাজকুমারে তোক ভিলিয়ান রোলতো কাম করবা নিদিব, হেনে হেন লাগে তোর থপৰাটোক কেলা। ককা তই অলপমান বাহিৰত যাই থাকচোন, মই ককাটোক বাহিৰত লগ ধৰি আছো, আৰু বাহিৰত লগ ধৰি কিনে একেলগে ইয়াতে নহয় কিন্তু। বাবাই তই যদি আজি মোক ঠগোৱাটো গুটিত টাঙন লগাম, চাই থাক খেলাটো। আজি আমি কথা পাতিম ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ বিষয়ে। ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ কি হয়, কাক বোলে তাকতো মই আজি ক'ব নাযাওঁ, কিন্তু আমাৰ অসমত কিছুমান এনেকুৱা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে যিবিলাকক মই দেখুৱাম, আৰু যিবিলাকক দেখা পালে আপুনিও ক'ব এইটো তেতিয়াই। তাৰে ভিতৰত এটা অসমৰ বিখ্যাত ফেচবুক চেনেলৰ নাম হ'ল সঁচা অসম, য'ত সঁচা কথা কোৱা হয়। তাতে সি সঁচা কথা কওঁতে কৈয়ে পালে যে সি কেৰি মুझे आके मार ले। केरी मिनती का सिस्टर सालोनी अप्पा, तेरे में कोई शर्म नहीं है क्या? মই কি জানো বাল। तुम लोग जो उल्टा पुल्टा जो काम किया ना, কেলা ইয়াৰ উল্টা পুল্টা হিন্দী শুনি কেনে এজন মহাশয়ৰ মাইণ্ডত পুৰা ফল ভৰ্তি ভল্টেজ হৈ যায়, আৰু থাকবা নৰি কেনে কমেণ্টত দিয়া পুৰা পেলি যায়। क्या उल्टा पुल्टा बक्ता है তোৰ হলতে হিন্দী তোৰ কুঠি চৰা বিক্ৰী কৰি মোক দুৰ্গা পূজাত কাপোৰ কিনবা পইচা দি তয়ো ফেমাছ হৈ যাবি। কুঠি বিক্ৰী কৰি পূজাত কাপোৰ কিনি দিছি বুলি ক'ব। হিহি ठीक है, उसको भी समझ, उसको भी बोल। কেলা কি কবা বিচাৰিছা মানে? মই বুজি নাপালো। কি কবা বিচাৰিছা তুই? कान खुल के बात को बात सुन, और ये কাণ খুলকে বাদ মে বাত কো বাদ মে। কেলা মোকে লিখিবে কি কবা বিচাৰিছি? হিন্দী নাজানে যদি ইয়াতে পাতি হাঁহৰ দৰে পেক কুটিৰ পৰা বল দি কিনে আটা পাৰি আছা। এনেকি বল দি আটা পাৰি থাকোতে কোনোবাই কেলা গু ওলাই যাব বে, কৈ দিছো মই। আৰু গাইজ আজিৰ কাৰণে ছ'চিয়েল মিডিয়াত হাগি থকা হাগুৰাবিলাকৰ কথা বাদ দিলো, আৰু এতিয়াৰ বিষয়টো হ'ল মটিভেশ্যন। আৰু চবে বেলেগকে মটিভেশ্যন পায়, আৰু আমি মটিভেশ্যন পাওঁ কিন্তু আমার দাদা নবুর মোটিভেশন দিয়া লোৱা স্টাইলটো একদমেই বেলেগ। আমাৰ দাদাই মানে ইমানে মোটিভেশন লৈ আছে লগৰ চাই কেনে দাদাৰ এষাৰো মহিয়া পেটটো কমি কেনে চিধা এনেকা অৱস্থা হৈ থাকিব। আৰু ভাই ভিডিঅ'টোৰ মাজতে তহঁতক এটা জ্ঞান দিবা খুজিছো, আৰু ভাই তহঁতে বেছিকে মাৰ্ভেলৰ চিনেমা একদমেই নাচাবি। মাৰ্ভেলৰ চিনেমা বেছিকে চালি ভাই তহঁতৰ লগত এনেকা অৱস্থা হ'ব। ঠিক আছে ভাই, মাৰ্ভেলৰ চিনেমা এৰিব নোৱাৰা এটা আইডিয়া আছে মোৰ লগত, এইটো আইডিয়াটো ঠিক আছে ভাই, তোৰ যদি কৰা হ'ল এতিয়া আমাৰ টিউচন বাইদেউৰ এটা চিক্ৰেট কথা কওঁ ভাই। মানে বাইদেৱে আজিকালি বেছিকে বাবু চনা কৰা হৈছে, আৰু বয়ফ্ৰেণ্ডক বেছিকে
বাবু চাবু নকয় বয়ফ্ৰেণ্ডক কয় বেবী বুলি टोटल 4 एजेस आती हैं तो यानी कि 1/4 इंटू 4 यानी कि 1 तो बेबी तो मे भी बोलना था मुझे ठीक है हंसो मत ज्यादा डोंट स्माइल तो मैं डिस्टेंस को ए को किस में कन्वर्ट करूंगी बेबी দীক্ষা বাইদেউৰ মুখৰ পৰা বেবী শব্দটো একেবাৰে নাযায় কাৰণ বাইদেৱে ৰাতি সদায় বয়ফ্ৰেণ্ডৰ লগত অ' বেবী য়েছ বেবী কৈ থাকে ফোনত কাৰণ বয়ফ্ৰেণ্ডে এইফালৰ পৰা বাবু ভাত খালে নাই কি কৰিছা এইবিলাক সুধি থাকে আৰু ভাই মই তহঁতৰ শুভাকাংক্ষী আৰু শুভাকাংক্ষী হিচাপে মই তহঁতক এটা কথা সুৰাই দিব বিচাৰোঁ আৰু তহঁতে কেতিয়াও কোনো মাইকীক বিশ্বাস নকৰিবি মাইকীৰ ওপৰত একদমেই বিশ্বাস নকৰিবি বিশ্বাস কৰি তহঁতৰ লগত এনেকি তাহাঁতে গুটি ভাতাই দিব আৰু গুটি ভাতিলে কি হয় ভাই নাজানা নেকি তহঁতে তাৰপিছত তোৰ মাইকী কিবা কাৰণে বেলেগৰ লগত গুচি যাব আৰু তেতিয়া তই ৰন্ধবা হেকে रहेगा গাইজ মই তহঁতৰ আগত এটা নতুন ষ্টাইল ইন্ট্ৰডিউচ কৰিব যাই আছো যিটো দেখা পালে ভাই তহঁতেও কবি ৱাহ মোদীজী ৱাহ গাইজ ইটো হ'ল ছফিয়া মেডামৰ ষ্টাইল আৰু মোৰ ষ্টাইলটো চাবা আছে নহয় গাইজ মোৰ ষ্টাইলটো হ'ল ইটো আগৰ যিটো পুৰণি ষ্টাইল আছিল সেইটোত মই বহুত বেছি ক্ৰিটিচিজম ফেচ কৰিছো আৰু সেইকাৰণে মই নতুন ষ্টাইল মানে তলেদি দেখুওৱা ষ্টাইল হেৰি কৰিলো ওপৰেদি দেখুৱাটো বহুতে ক্ৰিটিচিজম কৰি মোৰ অৱস্থা বেয়া কৰি দিছে সেইকাৰণে মই তলেদি দেখুওৱাৰ ষ্টাইলটো বনাই দিলো ভাই তহঁতে কোনে কাক কিমান ক্ৰিটিচিজম কৰা মই নাজানো কিন্তু মোৰ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবাই লাগিব আৰু যদি নকৰা তেতিয়াহ'লে তহঁতে কেতিয়াও অৰ্গেজম প্ৰাপ্ত কৰিব নোৱাৰা